বৰ্তমান সময়ত ৰিয়ান পৰাগ হৈছে অসমৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমজন খেলুৱৈ যিয়ে ভাৰতীয় দলত স্থান পাবলৈ সক্ষম হৈছিল। 2001 চনৰ 10 নৱেম্বৰত অসমৰ গুৱাহাটীত জন্মগ্ৰহণ কৰা ৰিয়ান পৰাগ দাস গতিশীল বেটিং আৰু বহুমুখী বলিং দক্ষতাৰ বাবে পৰিচিত এজন উদীয়মান ভাৰতীয় ক্ৰিকেটাৰ। সোঁহাতৰ মিডিল অৰ্ডাৰ বেটছমেন আৰু হেণ্ডি অফ স্পিনাৰ পৰাগে ঘৰুৱা ক্ৰিকেট আৰু ইণ্ডিয়ান প্ৰিমিয়াৰ লীগত উল্লেখযোগ্য অগ্ৰগতি লাভ কৰিছে। বৰ্তমান তেওঁ ঘৰুৱা ক্ৰিকেটত অসমক প্ৰতিনিধিত্ব কৰি ৰাজস্থান ৰয়েলছৰ হৈ IPL খেলে। ৰিয়ান পৰাগৰ গড় এক চহকী ক্ৰীড়া ঐতিহ্যৰ সৈতে। তেওঁৰ পিতৃ পৰাগ দাস এজন প্ৰাক্তন প্ৰথম শ্ৰেণীৰ ক্ৰিকেটাৰ যিয়ে অসম ৰেলৱে আৰু ইষ্টজোন ক্ৰিকেট দলত প্ৰতিনিধিত্ব কৰিছিল। তেওঁৰ মাতৃ মিঠু বৰুৱা এগৰাকী প্ৰাক্তন ৰাষ্ট্ৰীয় অভিলেখ দখল কৰা সাঁতোৰবিদ যিয়ে এছিয়ান চেম্পিয়নশ্বিপ আৰু SF গেমছত ভাৰতৰ সৈতে প্ৰতিনিধিত্ব কৰিছিল। এনে পৰিৱেশত ডাঙৰ দীঘল হোৱা ৰিয়ানৰ স্বাভাৱিকতে ক্ৰীড়া বিশেষকৈ ক্ৰিকেটত। গুৱাহাটীৰ চাউথ পইণ্ট স্কুলত স্কুলীয়া শিক্ষা সমাপ্ত কৰি ক্ৰিকেট খেলৰ দক্ষতা বৃদ্ধি কৰি খেলৰ প্ৰতি আকৰ্ষণ গঢ়ি তুলিছিল। 16 বছৰ বয়সৰ পৰা ৰিয়ানৰ ক্ৰিকেট যাত্ৰা আৰম্ভ হৈছিল। 2017-18 বৰ্ষৰ ৰঞ্জী ট্ৰফীত অসমৰ হৈ প্ৰথম শ্ৰেণীৰ অভিষেক ঘটাইছিল। তেওঁ তাৎক্ষণিকভাৱে প্ৰভাৱ পেলাইছিল এজন মূল্যৱান অলৰাউণ্ডাৰ হিচাপে নিজৰ সম্ভাৱনা প্ৰদৰ্শন কৰিছিল। ঘৰুৱা ক্ৰিকেটত তেওঁৰ প্ৰদৰ্শনে 2018 চনৰ 19 অনূৰ্ধ্ব ক্ৰিকেট বিশ্বকাপৰ বাবে ভাৰতীয় 19 বছৰ অনূৰ্ধ্ব দলত স্থান লাভ কৰে। সীমিত সুযোগৰ মাজতো তেওঁ বেট আৰু বল দুয়োটা অৰিহণা যোগায় ভাৰতৰ সফল অভিযানত। সেই বছৰতে ৰাজস্থান ৰয়েলছৰ সৈতে IPLত অভিষেক ঘটায় ৰিয়ান পৰাগে। 17 বছৰ 175 দিন বয়সত তেওঁ সঞ্জু চেমছন আৰু পৃথ্বী শ্বৰৰ দৰে খেলুৱৈ অতিক্ৰম কৰি IPLৰ ইতিহাসত 50টা স্ক'ৰ কৰা আটাইতকৈ কম বয়সীয়া খেলুৱৈ হিচাপে পৰিগণিত হয়। এই কৃতিত্বই তেওঁৰ সম্ভাৱনাক উজ্জ্বল কৰি তুলিছিল আৰু ৰাষ্ট্ৰীয় পৰ্যায়ত তেওঁক স্বীকৃতি লাভ কৰিছিল। এনেদৰে ৰিয়ান পৰাগে 2025 চনৰ মাৰ্চ মাহলৈকে IPLত ৰাজস্থান ৰয়েলছৰ বাবে এক গুৰুত্বপূৰ্ণ খেলুৱৈ হিচাপে অব্যাহত আছে। 2024 ছিজনত তেওঁ 573 ৰান সংগ্ৰহ কৰি অৰেঞ্জ কেপৰ দৌৰত তৃতীয় স্থান দখল কৰি দলটোৰ সৰ্বোচ্চ ৰান সংগ্ৰহকাৰী হিচাপে আত্মপ্ৰকাশ কৰে। তেওঁৰ ধাৰাবাহিক প্ৰদৰ্শনে দলত তেওঁৰ স্থান কঠিন কৰি তুলিছে আৰু তেওঁৰ বজাৰ মূল্য বৃদ্ধি কৰিছে।